দোস্তো ওয়েলকাম টু বেক টু মাই ইউটিউব চেনেল আৰু আজি আপোনালোকক সকলোকে এটা মোৰ নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইছ মানে আজি ষ্টেচনটো যোৱাৰ কথা ভাবিছিলোঁ তো গাইছ যদি যাওঁ বাৰু আপোনালোকক আজি দেখুৱাম মানে মডিফাইটো গাইছ কেনে লাগিছে এটা কমেণ্ট কৰিব গাইছ মানে ইয়াত মানে গাইছ এইটো লগাই দিছোঁ আৰু পিছত মানে দুটা লগাই দিছোঁ এতিয়া বিল্ডিঙত আহি গ'লোঁ বিল্ডিঙত আহি মানে গাইছ বহুত গৰম আপোনাৰ লগত দেখিম গাইছ কেনে গৰম পৰিছে এটা কমেণ্ট কৰিবচোন গাইছ সেই গাইছ এইটো মানে বিল্ডিংটো গাইছ আৰু গাইছ মানে ইয়াত মানে অলপ বতাহ পায় গাইছ সেইটো কাৰণে আহিলোঁ ছাতৰ ওপৰত গৈছোঁ গাইছ আপোনালোক দেখুৱাইছোঁ আমাৰ গাঁওখন মানে ইমান হেৰি আৰু গাইছ মানে ছাতৰ তলত অলপ পানী হৈছে ৰাতি বৰষুণ গৈছে আৰু আমাৰ গাইছ মালিকেইটা পাহাৰখন এইখন মানে গাইছ পুৰা পানী হৈ গৈছে আৰু কি কম তাতে বৰষুণটো আহি গৈছে মানে একদম সেইটো বেয়া লেতেৰা কৰি দিলে আৰু আমাৰ ওপৰত আহিছোঁ মানে 3 তলা বিল্ডিং গাইছ আৰু আপোনালোক বাকীটো মানে বহুত দিছে গাইছ এই মানে হয়তো 25 ডিগ্ৰী মান দি আছে গাইছ আৰু আমাৰ যে ভলীবল খেলাও এই গাইছে সেইখন ফিল্ডখন মানে জুমটো গাইছ ইমান নহয় মোৰ কেমেৰাটো আৰু আপোনালোকক কওঁ যে মোৰ কেমেৰাটো অলপ কোৱালিটিটো বেয়া পাব কাৰণ গাইছ মোৰ ছেকেণ্ড হেণ্ড মোবাইল কিনিছিলোঁ এইটো আৰু গাইছ ভাবিলোঁ এইটো দিয়ে মানে আপোনালোকক ভিডিঅ' পঠাবলৈ চেষ্টা কৰিম আৰু গাইছ ডেইলি ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম আপোনালোকক ঘৰটো ইয়াৰ পৰা বঢ়িয়াকৈ দেখা পাই গাইছ এইটো আমাৰ ঘৰ আৰু এইটো পুৰা আমাৰ আৰু এইটো ডাঙৰ বৰদেউতাহঁতৰ আৰু আপোনালোক বাকীৰ পৰা নামি আহিলোঁ এই মানে এইটো বিল্ডিংটো গাইছ এই আপোনালোক এই 300টাৰ পৰা গৈছিলোঁ গাইছ ঘৰত আহি মানে চাওঁ বতৰটো গাইছ পুৰা মানে একদম ক'লা মলা কৰি দিলে আৰু গাইছ আজি বৰষুণ আহিব পাৰে আপোনালোকক ষ্টেচনটো দেখুৱাব পাৰোঁ না নোৱাৰোঁ গাইছ পাত্তাই নাই আজি গাইছ চেষ্টা কৰিম আপোনালোক দেখুৱাবলৈ আজি যদি কোনোবা লগ চগ পাওঁ আপোনালোকক আজি নিশ্চয় দেখুৱাম আৰু গাইছ কি বৰষুণ দিলে মানে একদম চোতাল বাৰীৰ ঘৰ মানে একদম পুৰা খেচেৰা কৰি দিলে গাইছ বৰষুণ দি আধা ঘণ্টামান পিছত গাইছ পুৰা মানে বৰষুণটো কমি গ'ল গাইছ চোতালত মানে পানী ভৰ্তি হৈ গ'ল আৰু গাইছ মানে এই বিল্ডিঙৰ পৰা পানী মানে পুৰা পৰি আছে এই মানে সিহঁতৰ তাত গাইছ অলপ পানী যায় আৰু গাইছ মানে আমাৰ মানে মাইনাহঁতে গাইছ এইটো মানে কি ঘৰ গাইছ কি বনাইছে দেই আৰু মানে এই ভিতৰত কোনোবা আছে ওলাই আছোন তোমালোক আৰু গাইছ দেখুৱাইছোঁ মানে এইজনী আমাৰ ভণ্টি মানে এইটো কি ঘৰ গাইছ মানে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন গাইছ কি আধুনিক তো গাইছ মোক তোমালোকে গাইছ কেনে লাগিব কমেণ্ট কৰিব স্কুলৰ পৰা আহি কিনে এইজনী গাইছ এই মানে বহুত দিনৰ পৰা কৈছে ভিডিঅ'টো উঠো গাইছ আজিতো উঠি দিলোঁ আৰু ভিডিঅ'ত কিন্তু দেখা পাবি দেই চাব লাইক দিবি কিন্তু তই দিবি লাইক বোলে ভিডিঅ' উঠে গাইছ এইজনীয়ে এই এটা মানে এটা আহিল আৰু এই দুটা আৰু দুটা ভিতৰে আছে আৰু দুটা ভিতৰে আছে গাইছ এই এটা মানে ঘৰটো গাইছ কি ঘৰ মানে মই বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰি যাবচোন কি নামটো কি জোৰে কওঁ ডল হাউচ আমি সৰুতে থাকি পোৱা নাছিলোঁ না এইবিলাকত তই গাইছ সেইটো কাৰণে মানে ইয়াত মায়ে মানে বুট পোৱা হ'লে আৰু এইখিনিত খাই লৈ কিনে আপোনালোকক বাকীখিনি গাইছ দেখুৱাইছোঁ গাইছ বঢ়িয়া আৰু মানে কি বঢ়িয়া লাগে গাইছ এই যেতিয়া মানে আমাৰ গাঁৱতে হেৰিটো দিছিল গাইছ সেইটো কাৰণে বঢ়িয়া খাই মজা লাগে আপোনালোকেও এনেকৈ বুটটো আহি কিনে খাবচোন বুম লাগে কি বঢ়িয়া গাইছ কালাৰটো দেখিয়ে গাইছ মোৰ বিৰাট ভাল লাগছে খাই লওঁ আজি ভিডিঅ'টো এইখিনি আছিল যদি চাই পেলাই এটা নিশ্চয় লাইক কৰিব আৰু আজি ভিডিঅ'টো এইখিনি আছিল আশা কৰোঁ নেক্সট ভিডিঅ'ত সকলোকে লগ পাম আজিলৈ বাই বাই